নমস্কাৰ সকলোকে সন্তোষ ব্লগৰ নতুন এটা ভিডিঅ'লে আজি ৰাস পূৰ্ণিমা ৰাস উপলক্ষে ভাবিলোঁ আপোনালোকক এখন ৰাসৰ পৰিৱেশ দেখাওঁ গুৱাহাটীৰ গণেশগুৰি নয়নপুৰ ৰোডৰ জাপুৰিগোপৰ ৰাস ইয়াতে ৰাস মহোৎসৱ প্ৰতি বছৰে পতা হয় আৰু ৰাসৰ মূৰ্তিসমূহ দেখুওৱা হয় ইয়াতে কোনো নৃত্য ভংগীমাৰে জীৱন্ত শৰীৰে কৰা নহয় ইয়াতে মূৰ্তি প্ৰদৰ্শন কৰা হয় প্ৰতি বছৰে পতা হয় এখন জনপ্ৰিয়তা ৰাস আহক তেতিয়াহ'লে অনুভৱ কৰোঁ ইয়াতে শ্ৰী শ্ৰী নাৰায়ণে যি 10 অৱতাৰ লৈছিল সেই 10 অৱতাৰৰ চিত্ৰসমূহ দেখুওৱা হৈছে তাৰ উপৰিও তেওঁ বৃন্দাবনত যি ৰাসলীলা ক্ৰিয়া কৰিছিল তাৰো প্ৰদৰ্শনী দেখুওৱা হৈছে আহকচোন তেতিয়াহ'লে অনুভৱ কৰোঁ ইয়াতে বহুত মানুহ আহিছে চাওক এয়া জনসমুদ্ৰত পৰিণত হৈছে পবিত্ৰ স্থান
বহুত ভাল লাগিছে আহি ইয়াতে। আহক চাই থাকক, আৰু যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম।